guys, welcome to our channel AD Vlogs. আৰু আজি আমি আহিছো এটা নতুন ভিডিও লৈ ইন্ট্ৰোডাকশন তো মই অকলেই দিছো কাৰণ মই এতিয়া গৈ আছো গণেশগুৰি মেকডোনাল্ডছৰ লৈকে আৰু হি আহি আছে গণেশগুৰিলৈ কাৰণ আপোনালোকে সবে জানে গুটেকেইটা ভিডিওত গম পাইছে যে হি কিমান লেজি হয় কিমান দেৰি কৰে আহোতে সেইকাৰণে লাইক ময়ে গৈ আছো তালৈকে মাতিছো ডাইৰেক্ট তাতে যাই কেনে লগ হ'ম তো চাই থাকক ভিডিওটো দেখাই আছো Let's go ট্ৰেনিং চেণ্টাৰলৈ আৰু তাৰ পৰা ডাইৰেক্ট খানাপাৰা বাছত তো মই এতিয়া আহি পালোঁ খানাপাৰা বাছ ষ্টেণ্ডত আৰু ইয়াতে বাছ ৰখি আছোঁ আৰু আজি আমাৰ লগত আছে মোৰ ভণ্টি আৰু মোৰ ভাইটিও আছে বাট সি ক'ত গ'ল নাজানো তো সিহঁতে আৰু আহি আছে আমাৰ ফ্ৰেণ্ডছ আৰু সিহঁতে চবে আহিলে আহি যাওঁ বহুত ট্রাফিক আছিলে সেইকাৰণে আহোঁতে টাইম লাগিল বেচেৰা বেমাৰ তথাপিও খাবৰ কাৰণে আমি গৈ আমি আহি পালোঁ মেকডোনাল্ডছ গণেশগুৰি যিটো আছে আমি তাতে আহিছোঁ আৰু এতিয়া আমি তাতে খাম কি অৰ্ডাৰ দিওঁ মই খামেই চাই থাকিব কেনেকুৱা কি মানে খাই লাগে আমি জনাম এইটো ভিডিঅ'ত আৰু চাই থাকক আৰু এতিয়া আমাৰ লগত আছে মোৰ ভণ্টি আৰু মোৰ ভাইটি এইটো সৰু গাঁও ইয়াৰ আন এটা নাম হ'ল সৰু গাঁও বৰ্তমান আউট অফ চাৰ্ভিচ আছে কাৰণে আমাক 10 মিনিটছ ৱেইট কৰিব দিছে তাৰপিছত আমি অৰ্ডাৰ কৰিম চ' বৰ্তমান আউট অফ চাৰ্ভিচ হৈ আছে সেইকাৰণে আমাক 10 মিনিটছ ৱেইট কৰিব দিছে আৰু মোৰ মানে দাদা আৰু বৌ আহি আছে সেইকাৰণে সিহঁতৰ কাৰণেও ৰখিব লাগে চ' আমি এতিয়া অলপমান এনে বাহিৰত ওলাই আহিছোঁ সিহঁতে আহিলে একেলগে ভিতৰত যাম আৰু অৰ্ডাৰ তো আমি আহিছোঁ মেকডোনাল্ডছলৈ অহাৰ পিছত এতিয়া কি হ'ব তাৰপিছত এতিয়া আমি খাম আমি অহাৰ কথাত 2জন তাৰপিছত হ'ল 4জন তাৰপিছত 5জন এতিয়া হ'ব 7জন আৰু তাৰ দাদা আৰু বৌ আহে আৰু আমাৰ ইয়াৰ জ্বৰ বহুত বাট খোৱাটো মেইন জ্বৰলৈ মানে জ্বৰো গুচি যাব একদম ফুলি একেবাৰে আজি কিমান খাব পাৰোঁ চাওঁ নহয় খাইছে এইকেইটা তো মোৰ বৌ আৰু দাদা আহি গ'ল এইটো মোৰ বৌ আৰু এইটো নিকাম্মা দাদা এইফালে আউট চাৰ্ভিছে দেখাই আছে নাজানো কেতিয়া ঠিক হ'ব আৰু অৰ্ডাৰ কৰিব পাৰি ভোক লাগিছে খাব পাম নে নাপাম নাজানো মেকডোনাল্ডছত আহিছোঁ চাৰ্ভিচ ডাউন বুলি কৈ আছে চাৰ্ভে ডাউন আৰু দাদাহঁতে সেইকাৰণে ৰখি ঘূৰি গ'ল এতিয়া সিহঁতে মানে কিবা কামত আহিছিলে চ' সিহঁতে বেছি টাইম দিব নোৱাৰিলে আৰু ঘূৰি গ'ল বাট আমি 5জন আছোঁ ৰখি তথাপিও নাজানো আৰু কেতিয়া পাওঁ অৰ্ডাৰ দিব ফাইনেলি আমি অৰ্ডাৰ দিলোঁ আৰু আমাৰ অৰ্ডাৰ এতিয়া আহিব আমি আহি টেবুলত বহিছোঁ আজি আউট অফ চাৰ্ভিচ আছিল কাৰণে বহুত সময় ৱেইট কৰিলোঁ অৰ্ডাৰ নম্বৰ 42
আৰু আমাৰ অৰ্ডাৰ ৰেডি হৈ আছে আমাৰ অৰ্ডাৰ আহি গ'ল আৰু আমি দিছিলোঁ কম্বো কি কম্বো দিছিলোঁ মিনিয়ন চিকেন ছাৰপ্ৰাইজ কম্বো দুটা দিছিলোঁ আৰু HM চিকেন মেকগ্ৰিল কম্বো দিছিলোঁ য'ত আছে ফ্ৰেঞ্চ ফ্ৰাই এটা মেকপছ তাৰপিছত চিকেন বাৰ্গাৰ মিনিয়ন আচ্ছা এইটো বাৰ্গাৰ আৰু এইফালে কোক কল কফি আৰু ডিজাৰ্ট এয়া বাৰ্গাৰ চিকেন বাৰ্গাৰ কেনেকুৱা chicken burger diye. কেনেকুৱা লাগিছে মজা Itu extra kan baik juga. Extra kan baik. এয়া ভেজ মেকপফ Yum. পুৰা একদম সচি ন So guys, it was million burger. মেনিয়ন নহয় এইটো মেকগ্ৰিল Maggi, sorry. তাৰ ভিতৰত টিক্কি টমেটো Kayak gitu kan. কেনে মোকো দে মজা ভাল লাগিছে ন Coba dia. Coba dia. Kita kasih. Dua mila boleh. একো নাপায় 100 টকা যাওঁতে কিবা ফুচকা খাম Itu ada berdua. তো গাইজ খালোঁ কিন্তু পেট নভৰিল আৰু কেনেকুৱা লাগিছে ভাল লাগিছে মোৰ বাকী চব ঠিকে লাগিছে বাট মেক কি আছিলে কাটি দিওঁ কি আছিল Itu kan itu. মেকপফ ন ঠিকে কৈছে মেকপফটো মোৰ ইমান এটা ভাল লগা নাই বাকী চব ভাল লাগিছে Agak naik. মই সঁচা ক'ম যদি মোৰ একোৱেই ভাল লগা নাই জেনেৰেল কথা মজা লাগিছে চব লগা নাইতো লগা নাই চব ভাল লাগিছে এই প্ৰথমবাৰ আহোঁতে কিন্তু ভাল লাগিছিলে তোমাৰ বাৰ্গাৰটো ভাল লাগিছিলে আৰু চিকেন কি আছিলে এইটো নহয় তোমাৰ কথা শুনি তাৰ আগৰবাৰ আহোঁতে এইটো Chicken nuggets. চিকেন কি নাগেটছ নেকি এবাৰ কিন্তু একোৱেই ভাল লগা নাই আমাৰ খোৱা হৈ গ'ল আৰু এতিয়া চবে অলপমান তো বহিছে আমি এইটো পালোঁ কিবা এইটো মেনুৱেল হয় কোনো কামো নহয় ইয়াৰ জেগাত যদি কিবা এটা খাবলৈ দিলে হয় অলপ পেট বহিলে হয় কিন্তু এইটো একো কামতে নাহিলে কেনেকুৱা লাগিল খাই Masa lagi sih. एकदम তোমাৰ কেনেকুৱা লাগিছে এনে কৈছে দেই মজা লাগছে দে মোৰ মানে এক্সপেক্টেশ্যন আছিলে পুৰা ভালকৈ খাব পাম বুলি বাট ফাৰ্ষ্ট অফ অল অহাৰ লগালগ আউট অফ চাৰ্ভিচ তাৰপিছত অৰ্ডাৰ দিয়াৰ পিছত মানে যেনেকুৱা ভাবিছিলোঁ টেষ্ট তেনেকুৱা নাপালোঁ জাষ্ট এইটোৱে পালোঁ মেনুৱেল বাছ এইটো পাইছোঁ এখন কি দিছে বুক এখন দিছে আই কেন বি এ ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট brilliant science. এখন দিছে আৰু বাকী Hasilnya kau kalau ini bagus এক্সপিৰিয়েঞ্চ এইবাৰ scientist. ইমান ভাল নহ'ল লাষ্ট টাইম বহুত ভাল লাগিছিলে বাট এইবাৰ ভাল লগা নাই 10 আউট অফ কিমান মোৰ ফালৰ পৰা 4 কাৰণ মোৰ বাৰ্গাৰটো ফ্ৰাইটো আৰু ডিজাৰ্টটো অলপ মই তোৰটো কিয় দিছোঁ জানা সিহঁতে মানুহ কষ্ট কৰি আনি দি গৈছে না সেইটো কাৰণে এতিয়া আমি লাহেকৈ যাওঁ আৰু নে চ' গাইজ আজি আমি ইয়াতে আহিলোঁ অহাৰ পিছত বহুত টাইম ৱেইট কৰিছোঁ ৱেইট কৰাৰ পিছত মেক্সিমাম 1 আৱাৰমান ৰখিছোঁ ৰখাৰ পিছতে আমি ফাইনেলি খাব পালোঁ বস্তুটো আহিলে একচুৱেলি ইমানো বেয়া নহয় যিখিনি কৈছোঁ মই চ'
চ' খালি এইটোৱে প্ৰথমবাৰ আহাতে যেনেকুৱা এক্সপেক্টেশ্যন আছিলে যে এইবাৰো তেনেকুৱা হ'ব, তেনেকুৱা হোৱা নাই। কিন্তু ইমানো বেয়া নহয় যে একেবাৰে খাব নোৱাৰি, খাব পাৰি, আপোনালোকে আহিব পাৰে। লোকেশ্যনটো হ'ল গণেশগুৰি ফ্লেভাৰ বিকে টাৱাৰৰ ওপৰত। বিকি টাৱাৰৰ। তো আহিব, ভিজিট কৰিব, ভাল ভাল খাব পাৰিব। খালি আপোনাৰ নিজৰ চইজত খাব, কিন্তু যি টি আৰু দিলে আৰু আপোনাৰ ভালে লাগিব, যিটো এতিয়া আমাৰ লগা নাই। আমি যি পাৰিছোঁ তাকে আমাৰ দিলোঁ। অৰ্ডাৰ দিওঁতে ভুল হৈছে, অৰ্ডাৰ দিওঁতে চাগে হেৰি হৈছে। আমি ভালকৈ চাই পেলাই অৰ্ডাৰ দিব লাগিছিল। আমি অৰ্ডাৰ দিওঁতে আমি মানে যি টি দি দিলোঁ, পিছত আৰু আমাৰ ভাল নালাগিল আৰু টেষ্ট। চবৰে চব বস্তুটো ভাল নালাগে, আমাৰ চাগে এইখিনি ভাল লাগে নাই, হয়তো আপোনালোকক ভাল নালাগিব পাৰে। হয়তো বেলেগ অৰ্ডাৰ দিলে আমাৰ ভাল লাগিলে হয়। আৰু এইফালে বাৰ্থডে কৰ্নাৰ আছে, এইটো চাব। আৰু মোক আজি কেনেকুৱা লাগিছে? ভালে লাগিছে আকৌ, বেয়া কিয় লাগিব। আপোনালোকে কমেণ্টত জনাব মোক আজি কেনেকুৱা লাগিছে। ভিডিঅ' এইখিনিলৈকে আছিলে। আমি মেগীৰ পৰা এতিয়া ওলাইছোঁ আৰু এতিয়া আমি ঘৰলৈ যাম। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভিডিঅ'ত আমি আহি আছোঁ। বাই বাই।